নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আজি আমি ওলাই আহিছোঁ এটা বিশেষ মানে দিন এটাত, কাৰণ আজি আমাৰ বিবাহ বাৰ্ষিকী। আমাৰ বিবাহ হোৱাৰ ২৭ বছৰ আজি সম্পূৰ্ণ হ'ব। ২৭ বছৰীয়া যুগ্ম জীৱন পাৰ কৰিলোঁ বিভিন্ন কাজিয়া পেচাল মৰম ভালপোৱাৰ মাজেৰে। আৰু আজিৰ এই দিনটো শুভ দিনটোত আমি অকণমান ওলাই আহিছোঁ আৰু ফুৰিবলৈ। আমি প্ৰথমতে যাম, আমি একদম ক'ত ক'ত যাওঁ নাজানো আৰু মুঠতে আজি যাম, আউটিং কৰিম, বাহিৰতে খাম। ডাঙৰ ল'ৰাটো ঘৰতে আছে, তাকো লৈ আহিছোঁ লগত। আৰু মই ভাবিছোঁ প্ৰথমতে আমি যাম, আমি একেবাৰে যেতিয়া চাৰিআলি একাডেমীত পঢ়ি আছিলোঁ, আমাৰ স্কুলত পঢ়ি আছিলোঁ, তেতিয়া আমি ৰেল লাইনেদি খোজকাঢ়ি গৈছিলোঁ এখন বহুত পুৰণি থানলৈ, যাক আমি বুঢ়া বাবাৰ থান বুলি কওঁ। আৰু আজিকালি অৱশ্যে ৰাস্তা দি এনেকৈ যাব পাৰি। আমি বহু বছৰ অহা নাই তালৈ, একেবাৰে হয়তো 8-9ত পঢ়ি থাকোঁতে আহিছিলোঁ। তাৰপিছৰ পৰা ইয়ালৈ অহা নাই। এতিয়া শুনিছোঁ এইফালেদি ৰাস্তা ভাল হ'ল, যাব পাৰি। গতিকে মই ভাবিলোঁ যে আমি এনেই অন্য বিশ্বনাথ ঘাটলৈ গৈ থাকোঁ, অন্য জেগাবিলাকলৈ গৈ থাকোঁ, আজি বহুত পুৰণি জেগা এটালৈ আমি যাম। আমি আপোনালোককো লৈ যাম, আজি গোটেই দৃশ্যাংশ দেখুৱাম। আমাৰ বিবাহ বাৰ্ষিকীৰ আজিৰ দিনটো আমি বাহিৰত যাম, মন্দিৰত অকণমান সেৱা কৰিম। অনাগত দিনকেইটা যাতে আমাৰ ভালে কুশলে যাওক, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম। আৰু অকণমান বাহিৰতে আজি খোৱা বোৱা কৰি যাম বুলি ভাবিছোঁ। চাওঁ, দেখাই যাওঁ ক'ত খাওঁ। আহক, আমি সকলো যাম, গৈ পেলাই আমি তাৰ পৰিৱেশখিনি দেখুৱাম। আমি বেছি দূৰত নহয়, বিশ্বনাথ চাৰিআলিৰ পৰা অকণমান দূৰ গৈ ঠিক সোঁফালে এটা ৰাস্তা সোমাই গৈছে, সেইফালেদি গৈ পেলাই আপোনালোকক তাৰ সুন্দৰ ইতিমধ্যে আমি আহি পেলাই বুঢ়া মাধৱ থান পাইছোঁহি। এই পুখুৰীটো আমিও দেখিছোঁ আজিৰ পৰা 40-42 বছৰ আগতে যেতিয়া আমি আহিছিলোঁ, তেতিয়াও আছিলে এই পুখুৰীটো। শুনিছোঁ এইটো ৰজাদিনীয়া পুখুৰী, আহোমৰ দিনতে বনাইছে। কোনে বনাইছে মই হয়তো ইয়াৰ ইতিহাস নাজানো। আমি ৱালখনত দেখিছোঁ, এয়া দেৱালয় বুলি ক'লে বা থান বুলি ক'লে বান্দৰ থাকিবই। ধুনীয়াকৈ বান্দৰবিলাক বহি আছে, ভাল লাগে বান্দৰৰ সৈতে গোটেই পৰিৱেশটো, চৰাই চিৰিকটিৰ যি সুন্দৰ পৰিৱেশ, এই সঁচাই অতুলনীয় কৰি তোলে ঠাই টুকুৰা। আমি চৌপাশটো বৰ সুন্দৰকৈ আছে, আগতে অটব্য অৰণ্য আছিলে, এতিয়া খুব সুন্দৰ পৰিৱেশ, ইয়াত আহি ভাল লাগে। আমি দেখিছোঁ বুঢ়া মাধৱ থান বুলি কিয় কোৱা হয় নাজানো, কিন্তু ইয়াত শিৱ বাবাৰ পূজা অৰ্চনাই কৰা দেখিবলৈ পাইছোঁ আমি। ইয়াতে বিভিন্ন মানুহে বিয়াও পাতে, আহি পেলাই এইভাগ মূল মন্দিৰ, ইয়াতে পূজা অৰ্চনা কৰা হয়। আমি কাষৰ ঘৰটো দেখিছোঁ, তাতে ৰন্ধন প্ৰণালী কৰা হয় বিবাহৰ কাৰণে। আৰু ৰাজহাঁহটো থাকিবই মন্দিৰত, গতিকে ইয়াতো বহুতখিনি ৰাজহাঁহ আছে। সিহঁতে খেদিও আহে, হয়তো এটা বান্দৰ হঠাতে মোলৈ খেদি আহিছিলে, হয়তো কিবা এটা বিচাৰি আহিছে, ময়ো আঁতৰি দিলোঁ। এই গোটেই এইবিলাক চাই থাকিয়েই ভাল লাগে মন্দিৰত। মুঠতে আজি দিনটো ভাল লাগিল। এতিয়া আমি উভতি আহিছোঁ তাৰ পৰা ঠিক 10-12 কিলোমিটাৰ দূৰত থকা গ্ৰীণ আচিয়ানা নামৰ যিখন ধাবা আছে, আমি তালৈ আহিছোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে। খুব সুন্দৰ ৰেষ্টুৰেণ্ট এখন আমি আহি পালোহি ইতিমধ্যে। এইখন হ'ল গ্ৰীণ আচিয়ানা, ঠিক আমাৰ লখিমপুৰলৈ যোৱা ৰাস্তাত মোনাবাৰী পোৱাৰ আগে আগে এই ৰেষ্টুৰেণ্টখন আছে। সুন্দৰ বাতাবৰণৰ মাজত আছে, ইয়াত আহি ফেমিলি ৰেষ্টুৰেণ্ট। আমি মেনু চাই পেলাই খোৱাৰ অৰ্ডাৰ কৰিলোঁ আৰু দুপৰীয়া আহাৰ ইয়াতে গ্ৰহণ কৰিলোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অকণমান মোক মৰম যাচিব। ধন্যবাদ।